এগৰাকী ঘনকান্ত শইকীয়াক পিছে এগৰাকী হেড ছাৰৰ জ্ঞানৰ নমুনা চাব নেকি আমাৰ সাংবাদিকে বিদ্যালয়খনত প্ৰৱেশ কৰিয়েই সুধিছিল আপুনি টিভি চাইনে তাৰ উত্তৰ কি দিলে শুনকচোন ছাৰৰ মুখেৰে আপুনি টিভি চাইনে কম চাওঁ নিউজ বিলাক চাইনে নাই অসমীয়া নিউজো কম চাই মই নাচাওঁ তাই আপোনাৰ সন্মুখত যে এটা আছাম কি চেনেল এইটো এইটো BSNL দিলে নে কি এতিয়া মই নাজানো BSNL নে এয়াৰটেল গম নাপায় নাপাওঁ এইটো কি হ'ব পাৰে কোনটো এইটো সেইটো আপোনালোকৰ হেৰিটো লৈ আনিছে এতিয়া কি হ'ব পাৰে এতিয়া আপোনালোকে জানিব এতিয়া মোক সুধিলে মই কেনেকৈ জানিম और बजने दे আপোনাৰ সন্মুখত যে মাইক্ৰফোনটো আছে মাইক্ৰফোনটো সেইটো মাইক্ৰফোন হয় নে নহয় এইটো চেনেলটো এইটো কি চেনেল তেনে এতিয়া BSNL নে এয়াৰটেল বুলি লিখা হ'লে পালোহেঁতেন এইবাৰ ছাৰক সোধা হ'ল ছাৰৰ দেশখনৰ নাম কি ছাৰে উত্তৰ দিলে ইণ্ডিয়া ছাৰক ইংৰাজীত ইণ্ডিয়া বানান কৰিবলৈ দিয়া হ'ল তাৰ পিছত কি হ'ল শুনকচোন আপোনাৰ দেশখন ইংৰাজীত কি ক'ব ইণ্ডিয়া ইণ্ডিয়া ইংৰাজীত বানানটো কৰকচোন INDIAND ओ भाई मारो मुझे मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है এইবাৰ ছাৰক সোধা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ছাৰে তপৰাই উত্তৰ দিলে নৰেন্দ্ৰ মোদী পিছে নৰেন্দ্ৰ মোদী ক'ৰ মানুহ বুলি সোধাতে ভালকৈ পৰিচয় দিলে দেশৰ প্ৰধানমন্ত্ৰীজনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী চিয়'ৰ চিঞৰ নহ'লে এনেই ক'ব পাৰিছেনে নৰেন্দ্ৰ মোদী ক'ৰ মানুহ পহিলা এনেই শুনিছিলোঁ দেই ডিব্ৰুগড়ৰ পৰা গৈ আকৌ তাৰ হেৰি ডিব্ৰুগড়ৰ পৰা তাৰপৰা এতিয়া বিয়া নে ক'ৰ সেইটো নাজানো প্ৰথমে শুনিছিলে ডিব্ৰুগড়ৰ পৰা গৈ হেৰি ক'ৰ পৰা ডিব্ৰুগড় নৰেন্দ্ৰ মোদী অঁ তাৰপৰা এতিয়া ডিব্ৰুগড়ৰ পৰা গৈ কি হ'ল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল অৱৈ সমষ্টিৰ বিধায়কজনৰ নাম জানেনে এইজন আমাৰ এই এৰিয়া হেৰি আছিলে মুখত নাহে তাৰমানে মনত থাকে মুখলৈ নাহে তাৰমানে আপুনি ভাবিছে ইয়াতে শেষ হ'ল নেকি হেড ছাৰৰ জ্ঞানৰ গভীৰতা ৰ'ব আৰু বহু কথাই জানে হেড ছাৰ ঘনকান্ত শইকীয়াই ভাৰতৰ ৰাষ্ট্ৰপতি কোন এইজন হেৰি আছিলে কি কবি মনত থাকে মুখলৈ নাহে তাৰমানে ভাৰতৰ ৰাষ্ট্ৰপতি সেইটোৱেতো মনত আছে কিন্তু সেইটো এতিয়া মুখলৈ অহা নাই অসমৰ ৰাজ্যপালজনৰ নাম জানেনে জানিছিলোঁ এতিয়া পাহৰি আছোঁ মনলৈ অহা নাই মোৰ পেটত আছে কিন্তু গোটেইখিনি ইংৰাজীৰ বৰ্ণমালাৰ ভাৱেল কিমানটা ক'লে শুনকচোন ছাৰে ভাৱেল কেইটা ছাৰ ভাল হেৰি এনে 25টা বুলি কয় এনে 5টা ভাল ইংৰাজী নহয় জানো ভাৱেল কেইটা 25টা 5টা হেৰি সেইটো এনো হেৰি কৰি আছে আৰু